পশ্চিমবংগ ৰাজ্যৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ পুনৰ গঠন আৰু জনজাতি কৰণৰ দাবীত আজি কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে নামনি অসমৰ বঙাইগাঁও জিলা সদৰ চহৰখনৰ মাজমজিয়াত থকা বৰপাৰা ৰাজহুৱা খেলপথাৰত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আন্দোলন পালন কৰি পৰিস্থিতি উত্তাল কৰি তোলে। আজি ৰাতিপুৱা 11 বজাত বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন কোচ ৰাজবংশী জাতীয় পৰিষদ আৰু সংগঠনটোৰ মহিলা পৰিষদৰ লগতে শুভাকাংক্ষী বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দৰ প্ৰায় 5 শতাধিক নেতা সদস্যসকলে উপস্থিত হৈ অৱস্থান ধৰ্মঘটৰ আন্দোলন পালন কৰে আৰু বিভিন্ন চৰকাৰ বিৰোধী ধননীতি পৰিস্থিতি উত্তাল কৰি তোলে। আৰু 3 ঘণ্টাৰ অৱস্থান ধৰ্মঘটৰ অন্তত বঙাইগাঁও জিলাৰ উপায়ুক্ত বিষয়াৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ একোখনকৈ বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে। ইফালে ধৰ্মঘটস্থলীত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বিমল বৰ্মন আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ পৰা বিভিন্ন চলাহী কথাৰে এসময়ত ভোট আদায় কৰি এতিয়া মূৰ পলকা মাৰিছে। নেতাদ্বয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চূড়ান্ত মিছলীয়া বুলি গুৰুতৰ অভিযোগ কৰি জনগোষ্ঠীটোৰ প্ৰতি কোনো গুৰুত্ব নিদিলে অহা এপ্ৰিল মাহত নতুন দিল্লী আৰু গুৱাহাটীত এলানি গণতান্ত্ৰিকভাৱে ধৰ্ণা আৰু অসম পশ্চিমবংগ ৰাজ্য বন্ধৰ দৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে। আজি কোচ ৰাজবংশীসকলে 5 দশক ধৰি আন্দোলন কৰি আছে। আজিলৈকে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যা সমাধান হ'ল। 1996 তদানীন্তন ৰাষ্ট্ৰপতিয়ে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ছোৱাত ৰাজ্যসভা আৰু লোকসভাত উভয় সদনতে আনুষ্ঠানিক বিধেয়ক উত্থাপন নকৰাৰ কাৰণে আমি জনজাতিৰ মৰ্যাদাৰ পৰা আমি বঞ্চিত হৈ থাকিব লগা হৈছে। আজি কেন্দ্ৰ আৰু ৰাজ্যৰ অধিষ্ঠিত বিজেপি চৰকাৰে আমাক কৈছিল যে তেওঁলোকে চৰকাৰ গঠন কৰা 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব, কিন্তু দেখা গ'ল যে পূৰ্বে কংগ্ৰেছ চৰকাৰে যিদৰে আমাক প্ৰতাৰণা বঞ্চনা কৰিছিল আৰু আজিও কোচ ৰাজবংশীসকলক বিজেপি নেতৃত্বাধীন চৰকাৰখনে আজি আমাক চৰম প্ৰতাৰণা বঞ্চনা কৰিলে। শেহতীয়াভাৱে সংসদৰ মজিয়াত কেন্দ্ৰীয় মন্ত্ৰী স্পষ্টভাৱে কৈছে যে অসম চৰকাৰৰ প্ৰতিবেদন নোপোৱাৰ কাৰণে আজি জনজাতিকৰণ কৰিব পৰা নাই। একেদৰে আজি